যদি আপোনাৰ এটা বেংক একাউণ্ট আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। আজিকালি সৰু ল'ৰা ছোৱালী যিসকলৰ আধাৰ কাৰ্ড থাকে স্কুলত পঢ়ি থকাও সেই সকলোৰে ধৰক আজিকালি এটা বেংক একাউণ্ট থাকে। গতিকে প্ৰত্যেকে এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই যিটো নৱেম্বৰ মাহ, এই নৱেম্বৰ মাহত এতিয়া RBIৰ তৰফৰ পৰা এখন গাইডলাইন জাৰি কৰিছে আৰু সেই গাইডলাইনখনত প্ৰত্যেকজন বেংক একাউণ্টধাৰীৰ বাবে গুৰুত্বপূৰ্ণ কিছুমান তথ্য ঘোষণা কৰিছে। গতিকে কি আছে সম্পূৰ্ণকৈ আজি মই মিঠুৱে আপোনালোকৰ মাজত দাঙি ধৰিম। এই যিখন RBIৰ তৰফৰ পৰা নটিচ আহিছে, আচলতে আপোনালোকে এই যিখিনি তথ্যখিনি জনাটো অত্যন্ত আৱশ্যকীয়। এতিয়া মন কৰিব, আপোনালোকে জানে যে যিসকল ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰে হওক সকলোৰে আজিকালি বেংক একাউণ্ট এটা থাকেই। যদি বেংক একাউণ্ট নাথাকে তেন্তে কোনো ধৰণৰ ধৰক সৰু ল'ৰা এটাৰ স্কুলত যি আজিকালি চৰকাৰে বিভিন্ন ধৰণৰ পইচা দি থাকে কিতাপ কিনাৰ নামত বা কিবা আঁচনিৰ নামত, ঠিক তেনেকুৱা ধৰণৰ পইচাবিলাক মানে নোসোমায়। যদি বেংক একাউণ্ট আছে সোমাই যায়, এইটো আপোনালোক সকলোৱে জানে। আপোনালোক যদি একোজন গাৰ্জেন হয় সৰু ল'ৰা ছোৱালীবিলাকৰ, তেতিয়া নিশ্চয় আপোনালোকে জানে। আৰু এটা কথা মনত ৰাখিব, এতিয়া যিখন গাইডলাইন জাৰি কৰিছে সেই গাইডলাইনখন যোৱা 6 নৱেম্বৰ তাৰিখে ঘোষণা কৰিছে RBIয়ে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা। RBIৰ ফুল ফৰ্ম দেই, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। হয়তো বহুতে নেজানিব পাৰে, সেইবাবে মই কৈ দিছোঁ। আৰু উস্তাদ কিছুমান ওলাব ভিডিঅ'ৰ মাজত কোৱা যে RBI মানে কি, আমি জানো এইটো, সেইবাবে মই এই কথাখিনি কৈছোঁ। হয়তো বহুতে নেজানে, আপুনি জানিব পাৰে, আপোনাৰ দৰে হয়তো কোনোবা 4জনে নেজানিব পাৰে। সেইবাবে মই কৈ দিছোঁ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা এতিয়া যিসকল ব্যক্তিৰ বেংক একাউণ্ট আছে তেওঁলোকক KYC কৰাটো বাধ্যতামূলক কৰিছে। আৰু 3টা ভাগত আমি একাউণ্টবিলাকক ভাগ কৰিব পাৰোঁ। হাই ৰিস্ক একাউণ্ট, মধ্যবিত্ত বা মধ্য শ্ৰেণীৰ ৰিক্সৰ একাউণ্ট থাকে এটা, তাৰপিছত ল' ৰিস্ক একাউণ্ট থাকে। গতিকে এই 3টা আপোনালোকৰ একাউণ্টৰ যি নথি জাৰি কৰিছে এতিয়া, সেই জাৰি মতে আপোনালোকে কিছুমান কাম কৰিব লাগিব। আপোনালোকে এতিয়া চাব, আপোনালোকে গুগল পে' ইউজ কৰে, ফোনপে' ইউজ কৰে আৰু পেটিএম ইউজ কৰে। এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকে মানে অনলাইনৰ এপবিলাকত দ্বাৰা আপোনালোকে আজিকালি পইচা ট্ৰেন্সফাৰ কৰে। ধৰক এখন দোকানত গৈছে, দোকানত গ'লে আপুনি গুগল পে'ৰে আপুনি পইচাটো দি দিছে বা ফোনপে'ৰে আপুনি পইচাটো দি দিছে। কিন্তু এনেকুৱাও কিছুমান ব্যক্তি আছে যিসকলে ধৰক ট্ৰেডাৰৰ কথাটো ক'বই নালাগে। অসমত আজিকালি ট্ৰেডিং কৰা মানুহৰ অভাৱ নাই আৰু বহুতে জেলো গৈছে ট্ৰেডিঙৰ নামত। আপোনালোকে গমেই পাইছে আৰু মই কোৱাৰ প্ৰয়োজন নাই। আৰু এতিয়া মেইনলি আপোনালোকে মনত ৰাখিব, মেইন কথাটোলৈ আহিছোঁ। মেইন কথাটো হৈছে KYC মানে হৈছে নো ইউৰ কাষ্টমাৰ। KYC কৰাটো যিহেতু বাধ্যতামূলক কৰিছে, এতিয়া হাই ৰিস্কৰ যিবিলাক একাউণ্ট আছে সেইবিলাক একাউণ্ট 2 বছৰৰ মূৰে মূৰে মানে KYC কৰিব লাগিব, KYC আপ টু ডেট কৰিব লাগিব। কিবা সলনি হ'ব পাৰে, ধৰক আধাৰ কাৰ্ড দি আপুনি একাউণ্টটো খুলিছিলে, যদি আপোনাৰ আধাৰ কাৰ্ডৰ মানে কি এড্ৰেছ ভুল হৈ আছিলে, শুধৰণি কৰিছে, সেইবিলাক আপুনি আপ টু ডেট কৰিব লাগিব। বা পান কাৰ্ডৰ যদি কিবা বেমেজালি হৈছিল সেইবিলাক নতুনকৈ আপ টু ডেট কৰিব লাগিব 2 বছৰৰ মূৰে মূৰে। তাৰপিছত আপোনালোকৰ মানে কি মিডল বা মধ্যবিত্ত যিটো ৰিস্ক আছে, সেই ৰিস্কৰ যিটো একাউণ্ট আছে সেই একাউণ্টবিলাক আপোনালোকৰ 8 বছৰৰ মূৰত KYC কৰিব লাগিব। সেইটো তথ্য জনাইছে RBIৰ তৰফৰ পৰা। আৰু আপোনালোকৰ যিবিলাক ল' ৰিস্ক একাউণ্ট আছে, মানে নিম্ন খাপৰ যিবিলাক একাউণ্ট আছে, সেইবিলাক আপোনালোকে কিন্তু 10 বছৰৰ মূৰত KYC কৰিবই লাগিব। যদি আপোনালোকৰ লেনদেন নাই একাউণ্টবিলাকৰ সৈতে, তেন্তে আপোনালোকে কিন্তু KYC কৰিবই লাগিব। আৰু লেনদেন থাকিলেও আপোনালোকে কৰিব লাগিব। আপোনাৰ হয়তো গুগল পে' ইউজ কৰি থাকিলে পইচা হঠাতে নোযোৱা হ'ব পাৰে, তাৰপিছত আপোনালোকৰ হয়তো একাউণ্টটো বন্ধ কৰি দিব পাৰে বেংকবিলাকে, ফ্ৰিজ কৰি দিব পাৰে। সেইবাবে মানে আপোনালোকৰ KYCটো এতিয়া বাধ্যতামূলক কৰিছে RBIয়ে। আৰু KYC যদি কৰা নাই, KYC কৰি ল'ব, কাৰণ যিবিলাক আঁচনিৰ ধন এতিয়া আহিবলগীয়া আছে, ষ্টুডেণ্টৰ নিযুত মইনা আহি আছে কেইদিনমান পিছত, তাৰপিছত আপোনালোকৰ অৰুণোদয় আঁচনি সোমাব, তাৰপিছত বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, PM কিষাণ, এনেকুৱা ধৰণৰ বহুত আপোনালোকৰ যিহেতু আজিকালি আঁচনি আছে, এই আঁচনিবিলাকৰ কাৰণে এই পদ্ধতিটো কৰা হৈছে। আপোনালোকে যদি কৰা নাই, PM কিষাণৰ ধন পোৱা নাই, অৰুণোদয়ৰ ধন পোৱা নাই, বা আপোনালোকে বিভিন্ন ধৰণৰ আঁচনিৰ ধন পাবলৈ যোগ্য হৈও যদি আবেদন কৰি নাম আহিও যদি একাউণ্টত পইচা সোমোৱা নাই, তেন্তে KYC ভেৰিফিকেশ্যনটো কৰি লওক। আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ'বিলাক আপোনালোকে নিতৌ পাবলৈ বিচাৰে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চাই থকাখিনিয়ে পেজখন ফ'ল' কৰিব। আপোনালোকে যদি এই ইনফৰমেশ্যনটো জানি ভাল পালে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চাই থকাখিনিয়ে পেজখন ফ'ল' কৰিব।
আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকিবলৈ ঘণ্টি বটনটো দবাই থব সকলোতকৈ আগত ইউটিউবৰ যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনত আপোনালোকৰ মোৰ ভিডিঅ' নটিফিকেশ্যন পাই থাকিব গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম